Hello everyone, আজি ৰাতিপুৱা ভণ্টিহঁতৰ লগত মই মোৰ পঢ়ি যোৱা কলেজখনলৈ বুলি আহিছোঁ। আজি কলেজত ডিপাৰ্টমেণ্ট ফেচাৰ্ছ আছে আৰু তাৰ কাৰণে কালি ৰাতিয়ে মেমে ফোন কৰি কৈছিল যে কাইলৈ ডিপাৰ্টমেণ্টত ফেচাৰ্ছ আছে, এপাক আহিবা। ময়ো সেই মেমৰ নিমন্ত্ৰণ ৰক্ষা কৰি ৰাতিপুৱা ভণ্টিহঁতৰ লগত আহি ডিপাৰ্টমেণ্ট পালোহি আৰু এইফালে ওপৰত যিহেতু প্ৰগ্ৰেম হৈ আছে সেইবাবে ডিপাৰ্টমেণ্টটো বন্ধ কৰি থোৱা হৈছে। মই সেইবাবে চিধাই ওপৰলৈ আহিলোঁ আৰু এয়া হৈছে ভণ্টি, তাই বাৰু ছ'চিয়লজি ডিপাৰ্টমেণ্টৰ হয়, সেইবাবে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। তথাপি ভণ্টি এগৰাকীয়ে 2-এটা ভিডিঅ' কৰি দিয়াত মই ইয়াত এড কৰি দিছোঁ। আৰু এতিয়া সিহঁতবোৰক এৰি ময়ো আহিলোঁ মোৰ ডিপাৰ্টমেণ্টলৈ বুলি। মই আহি পাওঁ মানে এফালে ডিপাৰ্টমেণ্টৰ প্ৰগ্ৰেম প্ৰায় ষ্টাৰ্ট হৈছিলে। মই যোৱা অৱস্থাত নতুনসকলে নিজৰ চিনাকি পৰিচয় দি আছিলে আৰু ইহঁতবোৰক দেখি মোৰো সেই নিজৰ দিনটোলৈ মনত পৰি গৈছিল। কিমান যে ভাল লগা আছিল দিনটো, কিবা মানে ভয়ো লাগিছিল, ভালো লাগিছিল, এক বুজাব নোৱাৰা অনুভৱ। আৰু এয়া হৈছে ভণ্টি, তাইও নিজৰ ডিপাৰ্টমেণ্টত নিজৰ চিনাকি দিছে নৱাগত হিচাপে। আৰু আমাৰ এই নৱাগত সকলো চিনাকি পৰিচয়ৰ মাজতে মৌচুমী মেমে এটা কবিতা আবৃত্তি কৰিছিল নৱাগতসকলক উদ্দেশ্যি। তোমালোকৰ দুখৰ বাবে ৰ'দবোৰ বৰষুণবোৰ বতাহবোৰ এটা চৰাই মোৰ গীতক তোমালোকৰ দুখৰ বন্ধু হ'বলৈ হৰুৱাই দিলা। কিয় হ'ল তোমালোকৰ কলা পাত্ৰত যিসকলে পাণ কৰিলা, বনৰীয়া গছৰ ফলৰ ভিতৰত আজিৰ এই অনুষ্ঠানতে বিভাগৰ স্মৃতি মেমে যোৱা 3টা বছৰে বিভাগত সৰ্বাধিক নাম্বাৰ পোৱা 3গৰাকী ছাত্ৰীক একোটাকৈ কিতাপৰ টোপোলা আগবঢ়ায়। আমাৰ গ্ৰন্থৰ টোপোলাটি আগবঢ়াইছে স্মৃতি ৰেখা চেতিয়া সন্দিকৈ আৰু বিভাগীয় প্ৰধান অধ্যাপক মনোজ। বিভাগৰ যিকোনো এটা অনুষ্ঠান বুলি ক'লে কিমান যে আগ্ৰহেৰে বাট চাই থাকোঁ সেই দিনটোলৈ বুলি। আৰু মানে ভবা নাছিলোঁ কলেজখনৰ পৰা বিদায় লোৱাৰ পাছতো যে এনেকৈ কোনোবা এদিন বিভাগৰ কিবা অনুষ্ঠানত উপস্থিত থাকিব পাৰিম, বিশেষকৈ নৱাগত আদৰণি সভাত যে উপস্থিত থাকিব পাৰিম সেয়া ভবা নাছিলোঁ। আৰু নভাবকৈ আজি এনেকুৱা এটা সুযোগ পোৱাৰ বাবে সঁচাই বহুত বেছি ভাল লাগিছে। আৰু আজিৰ এই অনুষ্ঠানটোত উপস্থিত থকা এগৰাকী প্ৰাক্তন শিক্ষাৰ্থী হিচাপে নৱাগতসকলক উদ্দেশ্যি দুআষাৰ ক'বলৈ কোৱাত মই এই বিভাগটোৰ পৰা 3টা বছৰেনো কি পালোঁ সেয়া সিহঁতবোৰৰ আগত কোৱাৰ লগতে সিহঁত প্ৰত্যেকেই যাতে বিভাগটোক এটা পৰিয়াল হিচাপে ভাবি আঁকোৱালি লয় সেয়া অনুৰোধ জনালোঁ। লগতে শেষত আটাইয়ে মিলি এনেকৈ হাঁহি ধেমালিৰ মাজেৰে আজিৰ অনুষ্ঠানৰ পৰা বিদায় ল'লোঁ। অনুষ্ঠান শেষৰ পাছত বিভাগলৈ আহি প্ৰথমে এই বৰ্ডখনত 2021 বৰ্ষৰ প্ৰথম স্থান পোৱা ছাত্ৰ ছাত্ৰীসকলৰ মাজত নিজৰ নামটো বিচাৰিছোঁ। এই ঠাইখিনিত নিজৰ নামটো দেখি কিমান যে ভাল লাগিছে। আৰু এয়াই হৈছে আমাৰ বিভাগ। আৰু শেষত ৰুমলৈ উভতাৰ আগত গোটেই কলেজখন এপাক ঘূৰিলোঁ। এয়াই হৈছে আমাৰ কলেজ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।